हेलो फ्रेंड्स वेलकम टू आवर यूट्यूब चैनल और आज आमी कथा पातिम विज्ञान और प्रযুক্তিবিদ্যার একবিংশ শতিকাৰ এক অদ্ভুত আৱিষ্কাৰৰ বিষয়ে যি আৱিষ্কাৰে পুৰা পৃথিৱীখনত এটা আলোড়নৰ সৃষ্টি কৰিছে আৰু সেই আৱিষ্কাৰটো হৈছে সোফিয়া দা হিউম্যানাইট ৰবট। সোফিয়া দা হিউম্যানাইট ৰবট মানে সোফিয়া এটা মানৱ সদৃশ ৰবট হয় আৰু সোফিয়াৰ বিষয়ে মই সকলো তথ্য এই ভিডিঅ'ত দি আছো। গতিকে যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সোফিয়াৰ বিষয়ে সকলো তথ্য চাব। আপোনালোকে ৰবট সম্পৰ্কে কৰবাত নহয় কৰবাত শুনা পাইছে আৰু আজিকালি বহুত কাম ৰবটৰ দ্বাৰা সম্ভৱ হৈছে। আমেৰিকা যিমান উন্নত দেশ আছে আমেৰিকা জাপান এইবিলাকত ৰবটে কাম কৰি আছে আৰু আপোনালোকে যদি আমাৰ ৰজনীকান্ত ছাৰৰ ৰবট চিনেমাখন চাইছিলে তেনেহলে নিশ্চয় গম পাইছে যে ৰবটে কি কৰিব পাৰে বা ৰবটৰ ভাল গুণটো কি বা বেয়া গুণটো কি, কিন্তু সেইটো অকল এটা চিনেমা আছিল। গতিকে ইয়াৰ কাহিনী যিটো এইটো এটা কল্পনা কৰি বনোৱা হৈছিল, কিন্তু আজি মই যিটো ৰবটৰ বিষয়ে কথা পাতিম এইটো কোনো কল্পনা নহয়, এইটো আমাৰ বাস্তৱ জগতৰ এটা ৰবট। সোফিয়া দা হিউম্যানেটিক ৰবট যিটো এইটো 2015 চনত হেনসন ৰবটিক নামৰ হংকংৰ এটা কোম্পানীয়ে ডেভেলপ কৰি উলিয়ায় আৰু ইয়াৰ সকলো কাম সম্পূৰ্ণ কৰে কোম্পানীটোৰ কো-ফাউণ্ডাৰ ডেভিড হেনসন নামৰ এজন ব্যক্তিয়ে। সোফিয়া ৰবট দেখাত মাইকী মানুহৰ নিচিনা হয় আৰু সোফিয়া ৰবটক এনেকুৱা ডেভেলপ কৰি উলিওৱা হৈছে, সোফিয়াৰ ভিতৰত আবেগ দিয়া হৈছে, সোফিয়াৰ ভিতৰত অনুভূতি দিয়া হৈছে। সোফিয়া আমাৰ নিচিনা কথা ক'ব পাৰে, আমাৰ নিচিনা কান্দিব পাৰে, আমাৰ নিচিনা হাঁহিব পাৰে বা আমাৰ নিচিনা ঘৰৰ কাম কৰিব পাৰে। বাচন ধোৱাৰ পৰা আৰম্ভ কৰি সৰু সৰু ল'ৰা ছোৱালীক যতন কৰা বা বুঢ়া মানুহ শুশ্ৰূষা কৰা সোফিয়াই পাৰে। আৰু সোফিয়া আমাৰ লগত কথা পাতি পাতি ভৱিষ্যতে সোফিয়া আৰু ডেভেলপ হ'ব, সেইটো চিষ্টেমটো কৰি সোফিয়াক তৈয়াৰ কৰা হৈছে। সোফিয়া ৰবটে পৃথিৱীৰ সকলো দেশত গৈ সংবাদমেলৰ জৰিয়তে মানুহে সোধা সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দি মানুহক মুগ্ধ কৰিছে। তাৰে ৰাজনীতিয়েই হওক, চিনেমাই হওক বা বৈজ্ঞানিক ধৰণৰ প্ৰশ্ন, সকলো প্ৰশ্নৰ উত্তৰ দিছে। আৰু তাকে দেখি সৌদি আৰবে সোফিয়াক 2017 চনৰ অক্টোবৰ মাহত সৌদি আৰবৰ নাগৰিকত্ব প্ৰদান কৰিছে। মানে এতিয়া সৌদি আৰব হ'ল প্ৰথম এনেকুৱা এখন দেশ যি দেশে ৰবটক নাগৰিকত্ব দিছে আৰু সোফিয়া এনেকুৱা এটা ৰবট যিয়ে প্ৰথম নাগৰিকত্ব লাভ কৰিছে। আৰু সৌদি আৰবে সোফিয়াক পাৰ্কৰ কাৰণে ব্যৱহাৰ কৰিব, য'ত বুঢ়া মানুহ যাব, বুঢ়া মানুহক সহায় শুশ্ৰূষা কৰিব। আৰু লাহে লাহে সোফিয়া যিহেতু এটা ডেভেলপৰ গুণ আছে যে যিমান মানুহৰ লগত কথা হ'ব বা কথা পাতিব সিমান সোফিয়া শিকিব। গতিকে লাহে লাহে সোফিয়াই শিকি পেলাই আগলৈ আৰু উন্নত ধৰণৰ সেৱা আগবঢ়াব। যদি আপুনি সোফিয়াৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰে বা সোফিয়াৰ লাইভ ইণ্টাৰভিউ যদি আপুনি চাব বিচাৰে তেনেহলে আপুনি ইউটিউবত গৈ সোফিয়াৰ ওপৰত টাইপ কৰিব, কৰাৰ পিছত আপোনাৰ সাৰ্চ ৰিজাল্ট আহি যাব, আপুনি চাব পাৰে। আৰু ৰবট সম্পৰ্কে দিয়া তথ্যটো যদি আপুনি বুজি পায় তেনেহলে আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আপুনি হাঁহি থাকিব, ধেমালি কৰি থাকিব, কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকিব জয় আই অসম।